নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে। বন্ধুসকল, আজি আপোনালোকলৈ এই সময়ত দেখুৱাবলৈ লৈ আছোঁ। চাওক, আপোনালোকে স্ক্ৰীনলৈ মন কৰিব। কৰ্মচাৰীসকলৰ 8th পে ৰিভাইজৰ এটা বৃহৎ খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগেই আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব। বন্ধুসকল, দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ চোৱা আপোনালোকৰ সন্মুখত আনিবলৈ চেষ্টা কৰিছোঁ। চাওক, যোৱা সোমবাৰে লোকসভাৰ প্ৰশ্নোত্তৰ কালত আহিল 8th পে ৰিভাইজৰ গুৰুত্বপূৰ্ণ প্ৰসংগ আৰু চৰকাৰৰ শেহতীয়া স্থিতি। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছে। সকলো সবিশেষ আপোনালোকক খুব কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ চোৱা আনিবলৈ যত্ন কৰিছোঁ। চাওক, ৰাজ্যিক বিত্তমন্ত্ৰীয়ে জনালে শেহতীয়া খবৰ, অৰ্থাৎ জনাবলৈ লৈছোঁ এই সময়ত কৰ্মচাৰীসকলক যে কৰ্মচাৰীসকলে 8th পে ৰিভাইজৰ শেহতীয়া স্থিতি সম্পৰ্কে জানিবলৈ ৰৈ থকাৰ সময়তেই লোকসভাৰ প্ৰশ্নোত্তৰ কালত 8th পে ৰিভাইজৰ প্ৰসংগ উত্থাপন হ'ল আৰু ৰাজ্যিক বিত্তমন্ত্ৰীয়ে চৰকাৰৰ শেহতীয়া স্থিতি সম্পৰ্কে লোকসভাত উত্থাপন কৰিলে। সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু এইখিনিতে আপোনালোকক এটা সৰুকৈ ৰিকুৱেষ্ট কৰিছোঁ, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো আপোনালোকে টিপি ৰাখিব, যাতে অনাগত দিনত এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিয়াৰ লগে লগে আপোনালোকে পলকতে পাবলৈ সক্ষম হ'ব। বন্ধুসকল, এতিয়া আহিছোঁ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোলৈকে দেখুৱাবলৈ লৈছোঁ। চাওক, আপোনালোকে স্ক্ৰীনলৈ মন কৰিব। এই যি লোকসভাৰ প্ৰশ্নোত্তৰ কালৰ কপিটো আছিলে, এই কপিটো আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ আৰু এই কপিটোকে অসমীয়া অনুবাদ কৰি আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম। বন্ধুসকল, চাওক, কপিটো আছিল এনেকুৱা ধৰণৰ: গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফিনান্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ, লোকসভা। প্ৰশ্ন যিখিনি কৰা হৈছিলে, প্ৰশ্নখিনিলৈকে আপোনালোকক পোনপটীয়াকৈ লৈ যাবলৈ বিচাৰিছোঁ। চাওক, প্ৰশ্নখিনি আছিল এনেকুৱা ধৰণৰ: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 8ম বেতন আয়োগ গঠনৰ বিষয়ে বিত্তমন্ত্ৰীয়ে নিম্নলিখিত তথ্য প্ৰদান কৰিবলৈ সন্তুষ্ট হ'বনে? ক. জানুৱাৰী 2025ত ঘোষণা কৰা 8ম বেতন আয়োগৰ বিষয়ে অধিসূচনা জাৰি কৰা হৈছেনে নাই? যদি হয়, তাৰ বিশদ বিৱৰণ কি? আৰু যদি নহয়, তেন্তে 6 মাহ অতিক্ৰম হোৱাৰ পাছতো ইয়াক গঠন নকৰাৰ কাৰণটো কি? গ. 8ম বেতন আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলৰ নিয়োগ কেতিয়াৰ ভিতৰত কৰা হ'ব আৰু আয়োগৰ কাৰ্যপৰিধিৰ চৰ্তসমূহ কি কি হ'ব? ঘ. কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে সংশোধিত বেতন স্কেল কেতিয়াৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব? কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছে কৰ্মচাৰীসকলৰ হৈ আৰু এই প্ৰশ্নসমূহৰ উত্তৰ ৰাজ্যিক বিত্তমন্ত্ৰীয়ে কেনেদৰে জনাবলৈ যত্ন কৰিছোঁ। চাওক, আপোনালোকে স্ক্ৰীনলৈ মন কৰিব। প্ৰথম আৰু দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হিচাপে তেওঁলোকে এইটো জনালে যে চৰকাৰে 8ম কেন্দ্ৰীয় বেতন আয়োগ CPC গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধান স্বাৰ্থৰ সৈতে জড়িত পক্ষসমূহৰ পৰা যেনে প্ৰতিৰক্ষা মন্ত্ৰালয়, গৃহ মন্ত্ৰণালয়, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ আৰু ৰাজ্যসমূহৰ পৰা মতামত সংগ্ৰহ কৰা হৈছে। গ নম্বৰটো হ'ল 8ম বেতন আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলক নিয়োগ চৰকাৰে 8ম CPCৰ অধিসূচনা জাৰি কৰাৰ পাছত কৰা হ'ব। ঘ নম্বৰটো মন কৰিব। 8ম CPCৰ পৰামৰ্শসমূহ প্ৰদান কৰাৰ পাছত আৰু চৰকাৰে সেই পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ পাছতহে বাস্তৱায়নৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ, পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।